Hello guys, স্বাগতম জনাইছো আসামিজ অনলাইন টেক ইউটিউব চেনেলৰ আৰু এটা নতুন ভিডিঅ' লৈ মই আজি আপোনালোকক দেখুৱাম আপোনালোকে আধাৰ কাৰ্ডৰ ফৰ্ম কেনেদৰে ফিল আপ কৰিব পাৰে। আপুনি যদি আধাৰ কাৰ্ড বনাবলৈ যায় আপোনাক ঠিক এনেধৰণৰ এটা ফৰ্ম দিব। আপুনি এইটো ফৰ্ম ফিল আপ কৰি আধাৰ কাৰ্ড চেণ্টাৰত আপোনাৰ আইডি প্ৰপৰ সৈতে জমা দিব লাগিব। তো আপুনি এইটো ফৰ্ম কেনেদৰে ফিল আপ কৰিব মই এইখন ভিডিঅ'ৰ জৰিয়তে আপোনাক সম্পূৰ্ণখিনি প্ৰচেছ দেখুৱাই দিম। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ মোৰ এটা ৰিকুৱেষ্ট, আপুনি যদি এতিয়ালৈকে আসামিজ অনলাইন টেক ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাই দিব, যাতে মই যেতিয়াই ভিডিঅ' আপলোড কৰোঁ ইয়াৰ নটিফিকেশ্যন আপুনি নিয়মিত পাই থাকে। আপুনি পোনপ্ৰথমে এইটো ফৰ্ম ল'ব, লৈ আধাৰ এনৰলমেণ্টত ক্লিক কৰি দিব। দিয়াৰ পিছত এইটো বক্সত ৰেচিডেণ্টত ক্লিক কৰিব। কৰাৰ পিছত আপোনাৰ 3 নম্বৰত আহিব। 3 নম্বৰত চাব লিখা আছে ফুল নেম। ইয়াত আপুনি আপোনাৰ নাম লিখিব লাগিব। ইয়াত নাম লিখিব আপুনি ব্লক লেটাৰে ডাঙৰ আখৰে লিখিব লাগিব। মই আপোনালোকক দেখুৱাবৰ কাৰণে এক্সাম্পল হিচাপে যিকোনো এটা নাম লিখি লৈছোঁ। ইয়াৰ পিছত আপোনাৰ সিলেক্ট কৰিব লাগিব জেণ্ডাৰ। 4 নম্বৰত আপুনি মেল হলে মেল দিব, ফিমেল হলে ফিমেল দিব। মই মেল সিলেক্ট কৰি লৈছোঁ। ইয়াৰ পিছত আপোনাৰ বহাব লাগিব ইয়াত ডেট অফ বাৰ্থ। আপোনাৰ যদি জন্মৰ তাৰিখ আছে তেনেহ'লে আপুনি ইয়াত জন্মৰ তাৰিখ বহুৱাই দিব, আৰু যদি আপোনাৰ জন্মৰ তাৰিখ নাই তেনেহ'লে আপোনাৰ বয়স কিমান সেইটো আপুনি ইয়াত বহুৱাই দিব। ইয়াত আপুনি জন্মৰ তাৰিখটো বহুৱাব। জন্মৰ তাৰিখ বহুৱাৰ পিছত আপুনি ইয়াত এড্ৰেছত লিখিব লাগিব প্ৰথমতে আপোনাৰ CO। ইয়াত আপুনি আপোনাৰ দেউতাকৰ নাম নাইবা মাকৰ নাম নাইবা আপোনাৰ হাজবেণ্ডৰ নাম লিখিব লাগিব। লিখি ল'ব। লিখাৰ পিছত আপুনি ইয়াত লিখিব লাগিব আপোনাৰ হাউচ নম্বৰ নাইবা বিল্ডিং নম্বৰ। ইয়াত আপুনি আপোনাৰ ঘৰ নম্বৰটো বহুৱাই দিব, নহ'লে আপোনাৰ বিল্ডিং নম্বৰটো বহুৱাই দিব। ইয়াৰ পিছত আপুনি লিখিব লাগিব ষ্টেট বা ৰোড। আপুনি আপোনাৰ গাঁৱৰ ওচৰত কোনটো ৰোড আছে এইটো ৰোড লিখি দিব লাগিব। আপুনি ইয়াত আপোনাৰ গাঁৱৰ ওচৰত থকা ৰোডটো লিখি দিব। মই আপোনালোকক দেখুৱাবৰ কাৰণে এক্সাম্পল হিচাপে এনেদৰে ফিল আপ কৰি আপোনালোকক দেখুৱাই আছোঁ। ইয়াৰ পিছত লিখিব লাগিব আপোনাৰ লেণ্ডমাৰ্ক। আপোনাৰ ঘৰৰ ওচৰত কি আছে, স্কুল কলেজ কি আছে আপুনি ইয়াত দিব। মই ইয়াত লিখি দিছোঁ নিয়াৰ LP স্কুল। ইয়াৰ পিছত আপোনাৰ লিখিব লাগিব ইয়াত এৰিয়া। আপুনি কোনটো এৰিয়াত থাকে ইয়াত এৰিয়াটো লিখিব লাগিব। এৰিয়াত আপুনি আপোনাৰ পুলিচ ষ্টেচন যিটো হয় আপোনাৰ থানাটো লিখি দিব পাৰে। ইয়াৰ পিছত লিখিব লাগিব আপোনাৰ ভিলেজ। আপুনি যদি ভিলেজৰ হয় ভিলেজত ক্লিক কৰিব, আৰু যদি আপুনি টাউনৰ হয় টাউনৰ সিলেক্ট কৰিব, আৰু যদি আপুনি চিটিৰ হয় তেনেহ'লে চিটি সিলেক্ট কৰিব। মই ভিলেজটো সিলেক্ট কৰি লৈছোঁ। লৈ আপুনি আপোনাৰ ভিলেজৰ নামটো লিখি দিব। ইয়াৰ পিছত লিখিব লাগিব আপোনাৰ পোষ্ট অফিচ। আপোনাৰ ডাকঘৰ কোনটো হয় ইয়াত লিখি দিব। মই আপোনালোকক দেখুৱাবৰ কাৰণে এনেদৰে ফিল আপ কৰি আছোঁ। আপোনালোকে আপোনালোকৰ নিজৰ গাঁও আৰু পোষ্ট অফিচ লিখিব। ইয়াৰ পিছত ডিষ্ট্ৰিক্ট লিখিব লাগিব। ইয়াৰ পিছত সাব ডিভিজন, আপোনাৰ সাব ডিভিজন কোনটো হয় এইটো লিখিব। ইয়াৰ পিছত ষ্টেট লিখিব। ইয়াত দিব লাগিব আপোনাৰ ইমেইল ID। আপোনাৰ যদি ইমেইল ID আছে তেনেহ'লে ইয়াত ইমেইল ID বহুৱাই দিব, যদি ইমেইল ID নাই তেনেহ'লে নালাগে। ইয়াৰ পিছত আহিল মোবাইল নম্বৰ। মোবাইল নম্বৰটো আধাৰ কাৰ্ডত দিয়াটো অতি জৰুৰী। আপুনি আধাৰ কাৰ্ডটো অনলাইনৰ পৰা ডাউনলোড কৰিবলৈ হ'লে আপোনাৰ মোবাইলত OTP যাব, সেইকাৰণে মোবাইল নম্বৰটো দিয়া অতি প্ৰয়োজন। আৰু মোবাইল নম্বৰটো দিওঁতে আপোনালোকে অলপ সাৱধান হ'ব যাতে নাম্বাৰটো
ভুল নহয় শুদ্ধ নাম্বাৰ দিব নাম্বাৰটো বহুৱাই দিব বহুৱাৰ পিছত আপোনাৰ বহুৱাব লাগিব পিন কোড আপোনাৰ এৰিয়া পিন কোডটো বহুৱাব পিন কোড বহুৱাই দিব ইয়াৰ পিছত আপোনাৰ ৰিলেশ্যন সিলেক্ট কৰিব লাগিব আপুনি কাৰ লগত বনাব আপোনাৰ দেউতাক মাক গাৰ্জিয়ান স্বামী ওয়াইফ আপুনি কোনটো দিব এইটো বক্সত সিলেক্ট কৰিব লাগিব মই ফাদাৰ দিলো ইয়াৰ পিছত আহিল আপোনাৰ 8 নম্বৰত আপোনাৰ দিব লাগিব proof of identity আপোনাৰ কি আইডেন্টিটি আছে আইডেন্টিটি ইয়াত দিব লাগিব যদি আপোনাৰ ভোটাৰ আই কাৰ্ড আছে তেনেহলে ইয়াত ভোটাৰ আইডি লিখি দিব ইয়াৰ পিছত proof of address ইয়াত আপুনি ভোটাৰ আইডি লিখি দিব ইয়াৰ পিছত আহিল DOB ডেট অফ বাৰ্থ ইয়াত ডেট অফ বাৰ্থ আপোনাৰ যদি বাৰ্থ সাৰ্টিফিকেট থাকে তেনেহলে বাৰ্থ সাৰ্টিফিকেট লিখি দিব আৰু যদি আপোনাৰ পেন কাৰ্ড থাকে তেনেহলে পেন কাৰ্ড লিখি দিব মই পেন কাৰ্ড লিখি দিছো ইয়াৰ পিছত আহিল আপোনাৰ সিগনেচাৰ ইয়াত আপোনাৰ সহি কৰিব লাগিব ইয়াত আপুনি আপোনাৰ সহিটো মাৰি দিব সহি কৰি দিব সহি কৰাৰ পিছত আপোনাৰ আধাৰ কাৰ্ড ফৰ্মটো ফিল আপ হৈ গ'ল আপুনি ঠিক এনেদৰে আধাৰ কাৰ্ড ফৰ্মটো ফিল আপ কৰি আপোনাৰ যিখিনি ডকুমেণ্ট হয় ডকুমেণ্টৰ জেৰক্স কপিৰ সৈতে আধাৰ কাৰ্ড চেণ্টাৰত জমা দিব লাগিব সো মই আজি আপোনালোকক দেখুৱালো আপোনালোকে কেনেদৰে আধাৰ কাৰ্ডৰ ফৰ্ম ফিল আপ কৰিব লাগে তো ভিডিওটো কেনে পালে কমেন্ট কৰি জনাব যদি ভাল লাগে এটা লাইক কৰিব শেয়াৰ কৰিব আপোনাৰ বন্ধুবৰ্গলৈ আৰু এতিয়ালৈকে যদি আপুনি আসামিজ অনলাইন টেক ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি দিব ভিডিওটো চোৱাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ